নমস্কাৰ বন্ধুসকল, মই কংকনাই মোৰ চেনেল কংকনাৰ ৰুচি অভিৰুচিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ স্পেচিয়েল এটা নাৰিকলৰ লাড়ু ৰেচিপি। কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল শুকান নাৰিকলৰ গুড়ি, চেনি আৰু গাখীৰ। এতিয়া এই কেৰাহীখনত মই 4 কাপ শুকান নাৰিকলৰ গুড়ি লৈছোঁ আৰু 2 কাপ গাখীৰ লৈছোঁ। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰিম। এইখিনি মই গেছটো জ্বলোৱাৰ আগতে কৰি লৈছোঁ। টো অন কৰি এইখিনি মই এখন হেতাৰে ভালদৰে লৰাই আছোঁ আৰু এইখিনি মই মিডিয়াম ফ্লেমতে কৰি আছোঁ। 5 মিনিটমান লৰোৱাৰ পাছত মই এতিয়া 1 কাপ পাউডাৰ চেনি ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে মিক্স হৈ নোযোৱালৈকে মই লৰাই থাকিম। চেনি পাউডাৰখিনি ভালদৰে মিক্স হৈ যোৱাৰ পাছত এইখিনি মই এখন হেতাৰে 4 ভাগ কৰিছোঁ আৰু তাৰে এভাগ মই এখন প্লেটত কাঢ়ি ৰাখিম। এইখিনি কৰোঁতে খালি আপোনালোকে গেছটো ল' ফ্লেমত ৰাখিব। মই এইখিনিত অকণমান অৰেঞ্জ ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া ফুড কালাৰখিনি ভালদৰে মিক্স হ'বৰ কাৰণে মই লৰাই আছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স হোৱাৰ পাছত এইখিনি মই এখন প্লেটত কাঢ়ি ৰাখিছোঁ আৰু সৰু সৰু লাড়ু বনাইছোঁ। এতিয়া মই এইখিনি হাতৰ তলুৱাত এনেদৰে চেপেটা কৰি লৈছোঁ আৰু তাত মই বগা লাড়ু এটা ভৰাই ভালদৰে গোল কৰিম। এইখিনি মই আগতে কাঢ়ি লোৱা নাৰিকলখিনিৰ পৰা সৰু সৰু লাড়ু বনাই লৈছিলোঁ আৰু এতিয়া ভালদৰে গোল হ'বলৈ দিম। এনেদৰে মই আটাইখিনি লাড়ু বনাই ল'লোঁ। এয়া দেখিছেনে, মোৰ লাড়ুখিনি বনাই হৈ গ'ল। মই 2 ষ্টাইলত বনাইছোঁ, আপোনালোকে নিজৰ ষ্টাইল অনুসৰি বনাই ল'ব পাৰিব। এতিয়া মই এটা লাড়ু আপোনালোকক ফালি দেখুৱাইছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে, ইয়াৰ মাজৰ বগা অংশটো ধুনীয়াকৈ ওলাই গৈছে। এই লাড়ুটো দেখিবলৈ যিমান ধুনীয়া, খাবলৈ সিমানেই ধুনীয়া হয়। যিহেতু এইখিনি মই অৰেঞ্জ ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ, সেয়ে ইয়াৰ ফ্লেভাৰটো মই অৰেঞ্জ দিছোঁ আৰু ইয়াৰ কাৰণে মই ঘৰতে তৈয়াৰ কৰি লোৱা শুকান কমলাৰ বাকলি ব্যৱহাৰ কৰিছোঁ আৰু মই মিক্সিত চেনিখিনিৰ লগত একেলগতে কমলাৰ বাকলি পিহি পেলাই ইয়াত দি দিছোঁ। আপোনালোকে এবাৰ বনাই খাই চাবচোন আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব।